নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ গণিতৰ পাঠ এটি লৈছোঁ। আজিৰ পাঠটো হ'ল ত্ৰিকোণমিতিৰ পৰিচয়, ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি, অষ্টম অধ্যায়। পাঠটোৰ আৰম্ভণিতে আমি এটা ত্ৰিভুজ আঁকিছোঁ, ত্ৰিভুজ লৈছোঁ এ বি চি, সমকোণী ত্ৰিভুজ লৈছোঁ 90 ডিগ্ৰী কৰি। সমকোণী ত্ৰিভুজ এ বি চিৰ আমাৰ বাহু হ'ল এ বি এটা বাহু, বি চি এটা আৰু এ চি এটা বাহু। এ কোণ সাপেক্ষে এ বি ভূমি আৰু বি চি লম্ব আৰু এ চি হ'ল কৰ্ণ। এতিয়া সমকোণী ত্ৰিভুজৰ কোণ আৰু বাহুৰ সম্পৰ্ক, মানে সমকোণী ত্ৰিভুজৰ দুডাল বাহুৰ অনুপাত আৰু কোণৰ মাজৰ সম্পৰ্ক য'ত আলোচনা কৰা হ'ব সেয়াই হ'ল ত্ৰিকোণমিতি। সমকোণী ত্ৰিভুজৰ কোণৰ বুলি কওঁতে কিন্তু 90 ডিগ্ৰী কোণৰ নহয় দেই। সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণ, তাৰমানে 90 ডিগ্ৰী সৰু কোণ, এই কোণটো বা এইটো কোণ সূক্ষ্ম কোণ, 90 ডিগ্ৰীতকৈ সৰু কোণ। সমকোণী ত্ৰিভুজৰ সূক্ষ্ম কোণৰ লগত যদি দুটা বাহুৰ অনুপাত তুলনা কৰোঁ বা তাৰ বিষয়ে আলোচনা কৰোঁ তেতিয়া সেয়াই হ'ল ত্ৰিকোণমিতি। এতিয়া ইয়াত আমাৰ কেইটামান সংজ্ঞা দিয়া আছে। সংজ্ঞা হ'ল কি, যে প্ৰথমটো হ'ল চাইন এ মানে এই কোণটো এইটো কথা কৈছে, এই কোণ, ইয়াক চাইন মান বুলি কৈছে। চাইন এ তাৰমানে এই কোণৰ চাইন, এইটো সংজ্ঞা দিছে। এই কোণৰ চাইন মানে হ'ল যে আমাৰ সমকোণী ত্ৰিভুজটো লম্ব বাই কৰ্ণ। ইয়াত আমাৰ কি হ'ব, ইয়াত হ'ব আমাৰ লম্ব বি চি, তাৰমানে বি চি বাই কৰ্ণ হ'ব এ চি। ঠিক তেনেকৈ চাইন এ, তাৰপিছত কজ এ, অন্য এটা মানে এই কোণটোকে অন্য নাম এটা দিছে, সেইটো কজ দিছে, কজ এ বুলি কৈছে। কজ এ হ'লে আমাৰ সূত্ৰটো সংজ্ঞা এইটো ভূমি বাই কৰ্ণ। এইটো হ'ল এ বি বাই এ চি, ভূমি বাই কৰ্ণ। এইটো ত্ৰিভুজৰ কাৰণে এ বি বাই এ চি হৈছে। ঠিক তেনেকৈ অন্য এটা আছে টেন এ, টেনজেনত কৈছে টেনজেনত লম্ব বাই ভূমি। এই টেনটো হ'ল বি চি, আমাৰ এতিয়া বি চি হ'ব লম্ব আৰু এ বি হ'ল ভূমি। তাৰপিছত কট এইটো হ'ব ভূমি বাই লম্ব। এইটো ভূমি হ'ল এ বি আৰু লম্ব হ'ল বি চি, চেক এ মানে হ'ল আমাৰ কৰ্ণটোৰ ওপৰত সংজ্ঞা, কৰ্ণ বাই ভূমি। তাৰমানে আমাৰ চেকটো কজৰ বিপৰীত, কৰ্ণটোৰ ওপৰত ভূমিটো তলত আহে। এইটো এ চি বাই এ বি। তাৰপিছত কচেক এইটো চাইনৰ বিপৰীত, কৰ্ণ বাই লম্ব। ইয়াত এ চি বাই বি চি। এয়া হ'ল, এইকেইটা হ'ল সংজ্ঞা। চাইন মান চাইন এ, ইয়াতে এ হৈছে, এ নহয় পেলাই অন্য যদি কোণ হয়, এইটো কোণৰ মান যিমান হয় সেইটোৱে আৰু। যদি থিটা কওঁ, এইটো থিটা ক'লে এইটো থিটা হ'ব, চাইন থিটা। ঠিক চাইন থিটা মানে লম্ব বাই কৰ্ণ, কচ থিটা মানে ভূমি বাই কৰ্ণ, টেন থিটা মানে লম্ব বাই ভূমি, কট থিটাটো ভূমি বাই লম্ব, চেক থিটাটো কৰ্ণ বাই ভূমি আৰু কচেক থিটাটো কৰ্ণ বাই লম্ব। এতিয়া আমি এ ক'লোঁ, এইটো থিটা হ'লে আমাৰ এনেধৰণৰ হয়। এতিয়া আমাৰ এইকেইটা তোমালোকে মনত ৰাখিব লাগিব, এইকেইটা
সূত্ৰ হয় এটা মনত ৰাখিব লাগিব মনত ৰাখিবা তো মনত ৰাখিবা এগুলো মনত ৰাখিবা এগুলো সূত্ৰ মনত ৰাখিব লাগিব ইয়াৰ পিছত আমাৰ নেক্সট অংকলৈকে যাম অনুশীলনী 8.1 প্ৰথম অংকটো দিয়া আছে যে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণ সমকোণ আৰু AB সমান 24 সেন্টিমিটাৰ BC সমান 7 সেন্টিমিটাৰ হলে তলত দিয়াবিলাক উলিওৱা 1 কৈছে sin A, cos A তাৰমানে sin A ৰ মান উলিয়াব দিছে আৰু cos A ৰ মান উলিয়াব দিছে নাম্বাৰ 2 দিছে sin C আৰু cos C ইয়াৰ কাৰণে আমি প্ৰথমতে চিত্ৰটো আঁকি ল'ব লাগিব এটা আঁকি ল'ম আমি প্ৰথমতে ABC ত্ৰিভুজটো আঁকিলো এটো বি কোণটো সমকোণ 90 ডিগ্ৰী এটো 90 ডিগ্ৰী হোৱাকৈ আঁকিলো তাৰপিছত আমাৰ প্ৰশ্নটোত দিয়া আছিল যে AB সমান 24 সেন্টিমিটাৰ গতিকে এটো AB দৈৰ্ঘ্যটো 24 সেন্টিমিটাৰ আৰু BC টো 7 সেন্টিমিটাৰ এটা আমাৰ AC টো লাগে এটা আমাৰ প্ৰথম অংকটো উলিয়াব দিছিলে আমাৰ sin A প্ৰথম অংকটো উলিয়াব sin A আৰু cos A sin A ৰ মানটো আমি পাইছিলো কি যে sin A লম্ব বাই কৰ্ণ ইয়াতে এটো আমাৰ BC টো হল BC টো লম্ব আৰু কৰ্ণ হল AC টো নাজানো এটা AC নাজানিলে আমি AC টো উলিয়াব লাগিব এটা আমি ইয়াতে এটো লিখি ললো ইয়াত AB সমান 24 সেন্টিমিটাৰ আৰু BC সমান 7 সেন্টিমিটাৰ আৰু যেহেতু ত্ৰিভুজটো ABC ত্ৰিভুজটো সমকোণী হলে পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ ঠিক পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰি পাওঁ কিবা পাইথাগোৰাছৰ সূত্ৰটো আছিল কৰ্ণ স্কয়াৰ = আমাৰ ভূমি স্কয়াৰ যোগ লম্ব স্কয়াৰ ইয়াতে ভূমি AB গতে আৰু লম্বটো হল BC স্কয়াৰ এটো সূত্ৰ আছিল ঠিক AC স্কয়াৰ = AB মানে আমাৰ 24 স্কয়াৰ প্লাস BC মানে 7 স্কয়াৰ এটা 24 পূৰণ কৰিলে 4 4 8 একে 9 4 2 8 2 2 4 6 9 8 17 7 4 1 5 এটো পালো আমি AC স্কয়াৰ = 567 প্লাস 576 প্লাস 7 7 7 স্কয়াৰ মানে 7 দুটা পূৰণ 7 7 49 और AC স্কয়াৰ সমান যোগ করলো 9 6 15 5 এটা 11 কে 12 2 হাতে গেলে 5 1 625 এটা 625 টো আমি বর্গমূল উলিয়াম 5 रे 5 গুণ 5 এটা থাকিলে 12 5 2 10 এটা 25 5 5 গুণ 25 আকৌ 5 रे কৰিলো 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 रे কৰিলো 5 5 গুণ 25 তাৰ মানে এটা 25 এটা 25 পূৰণ কৰিলে 625 তাৰ মানে আমাৰ AC স্কয়াৰ মানে হল 25 স্কয়াৰ এতেকে AC মানে হল আমাৰ 25 এটা সেন্টিমিটাৰ দিব পাৰে আমাৰ যেটো আমাৰ বিলাক দিয়া আছে এটো AC 25 সেন্টিমিটাৰ এতিয়া আমাক কি লাগে প্ৰথম অংকটো আহিম আমাৰ প্ৰথমটো লাগে sin A ঠিক আছে sin A sin A টো আমাৰ কি আছিল sin A টো লম্ব বাই সূত্ৰটো লম্ব বাই কৰ্ণ সমান লম্ব ইয়াতে আমাৰ কোনটো হয় BC আৰু কৰ্ণ হল AC সমান BC মানে কিমান 7 সেন্টিমিটাৰ AC মানে হল 25 এটা সেন্টিমিটাৰ কাটিলে এটো মানে হ'ব তাৰপিছত নেক্সট আমাৰ লাগিলে আমাক উলিয়াব নেক্সট cos A টো কি আছিল ভূমি বাই কৰ্ণ ভূমি আমাৰ ইয়াতে AB আৰু কৰ্ণ হল AC ভূমি AB মানে হল 24 আৰু
AC মানে 25 এটা সেন্টিমিটার কাটা এইটো এটা আমাৰ এনেকুৱা হ'ল sin A আৰু cos A ৰ মানটো পাই গ'লো নেক্সট আমি 2 টো কৰিম মানে 1 or 2 তাত আছে আমাৰ sin C সমান আমাৰ আকৌ হেকে লম্ব বাই কৰ্ণ সূত্ৰটো এটা আমাৰ sin C আমাৰ চিটো চাম যে এই কোণটো হ'ল C কোণ ইটো কোণ সাপেক্ষে লম্ব হ'ব আমাৰ AB টো লম্ব হ'ব এটো কোণ C সাপেক্ষে লম্ব AB আৰু কৰ্ণটো AC থাকিব কৰ্ণটো AC হ'ব এটা আমাৰ এটো লম্ব হ'ল AB আমাৰ AB আৰু কৰ্ণটো AC তাৰ মানে আমাৰ লম্ব AB ৰ মান আছিল আমাৰ 24 আৰু AC মান পাইছিলো আমি 25 এটো এনিমা তাৰ পিছত নেক্সট আমাৰ আহিলে cos C সমান আকৌ একে ভূমি বাই সূত্ৰটো cos C সূত্ৰটো ভূমি বাই কৰ্ণ এটা C কোণ সাপেক্ষে এটো C কোণ সাপেক্ষে ভূমি C কোণৰ লগত লাগি থাকাটো ভূমি BC টো ভূমি হ'ব আৰু AC টো কৰ্ণ হ'ব আমি লিখিম BC বাই AC এটা BC মানে আমি লিখিলো 7 আৰু AC মানে 25 এটা আমাৰ উত্তৰটো হৈ গ'ল এটো এটা উত্তৰ এটা আমাৰ উত্তৰ পালো প্ৰথমটো পালো যে sin A মানে পালো আমাৰ এটো 7/25 cos A মানে পালো 24/25 আৰু sin C মানে পালো 24/25 আৰু cos C মানে 7/25 একেটা উত্তৰ আমাৰ অংকটো ইমানে আশা কৰো তোমালোকে অলপ বুজি পাইছা আৰু তোমালোকে নিজে চেষ্টা কৰিবা মই ইয়াত ভিডিঅ দেখুওৱা ধৰণে তোমালোকে নিজে বহিত অংকটো পাতি লৈ কৰিবলৈ চেষ্টা কৰিবা নিশ্চয় পাৰিবা ওকে থ্যাঙ্কস